জালুকবাৰীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰা হৈছে। খানাপাৰাৰ পৰা চাংচাৰী অভিমুখে নিয়াৰ সময়তেই জব্দ কৰে সুৰাখিনি। চাৰিচকীয়া এখন বাহনত 34 কাৰ্টুন সুৰা আছিল। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS01AR6155। ঘটনা সন্দৰ্ভত কৈলাশ কাকতি নামৰ এজনক আটক কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আবকাৰী বিভাগে। এইটো আসলতে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই যোৱাকালি মোক সন্ধিয়া ফোন কৰিছে। ফোন কৰাৰ পিছত ঘটনাটো তেওঁ ভাঙি ক'লে এনেকুৱা 34 কেছ মানে IMFL ধৰা হৈছে, আসামী আছে গাড়ী এখনত। লৈ আহোঁতে আমি ধৰিছোঁ, মালখিনি আপোনালোকক সমজাই দিম, আপোনালোকে লৈ যাওক। মই তেনেকৈ মোৰ সহকৰ্মীসকলক লৈ গৈ ঠিক 9:40 মান বজাত তেখেতসকলৰ পৰা তাৰমানে জালুকবাৰী আৰক্ষী চকীৰ পৰা মই 34 কেছ বিলাতী সুৰা, 34 কাৰ্টুন বিলাতী সুৰা আৰু এইখন জাইলো গাড়ীখন আৰু আসামীসহ আমাৰ আবকাৰী বিভাগৰ কাৰ্যালয়ত অৰ্থাৎ মানে কামৰূপ মেট্ৰ' DC অফিচত লৈ আহোঁ।